দৰ্শকসকল মোক ক্ষমা কৰিব এই বান্দাৰ মুখীয়া প্ৰিন্স হাজৰিকাটোৰ কাৰণে মই খঙতে কেমেৰাৰ চেণ্ডেল মাৰি দিছিলোঁ আৰু কেমেৰাৰ এই গ্লাছ নে লেন্স কৰি সেইখন ভাঙি গৈছে মোৰ এক মাহৰ ধৰণা কাটি পেলাম এই দাস অলপ অভাৰ এক্টিং হ'ল নেকি অলপ লাগাছে বেছি তো সেইকাৰণে আমাৰ অনুষ্ঠানটো অলপ সময় বন্ধ কৰিব লগা হৈছিল কেমেৰাৰ বিজুতি ঘটিছিল তো অলপ সময় বন্ধ কৰি ৰাখিছিলোঁ আমি আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ আপোনালোকে চাই আছে জলজুইত ভিউ ঢালি ভাল পাওঁ গোটেই অনুষ্ঠানটো সম্পূৰ্ণকৈ চাবৰ বাবে মোৰ লগত চাই থাকক ফাটাফাটি নিউজ দৰ্শকসকল আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ এইবাৰ অন্য এজন টিকটকাৰ মানে অসমৰ বিশেষ টিকটকাৰ আমাৰ ব্ৰহ্মাদেৱৰ পুত্ৰ ব্ৰহ্মপুত্ৰক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিবৰ বাবে আহ্বান জনাইছোঁ বোলো নমস্কাৰ নমস্কাৰ দাদা ব্ৰহ্মপুত্ৰ দাদা মানে এই টিকটকটো যে বেন হৈছে আপোনাৰ কেনেকুৱা ভাৱ হৈছে আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা মানে চাব দিয়ক মই এটা ৰবৰ দিম আপোনালোকে সহযোগ কৰিব মোক বোলো নমস্কাৰ বনাই ৰব বোলো নমস্কাৰ নমস্কাৰ কি প্ৰতিবাৰে একেলগে মাতি থকা বোলো নমস্কাৰ যিকেইজনে টিকটক বেন হোৱা বুলি আছিল কুকুৰৰ নিচিনা ভুকি যিকেইজনে টিকটক বেন হোৱা বুলি আছিল কুকুৰৰ নিচিনা ভুকি তেওঁলোকৰ মুখত দিলে মই মুষ্টি আমাৰ দেশৰ চৰকাৰে বন্ধ কৰিছিল টিকটক এপ কিন্তু টিকটকাৰ বালকৰ বাবে আনি দিলে ইনষ্টাগ্ৰামে ৰিলছ এপ সকলোৱে দিতে পৰাটা কৰি চলে ইতা না সহযোগ কৰিব কৰি দিয়া বাবা নেদু ঠিকে আছে আপোনাৰ এইটো ভাল লাগা নাই মোক দাদা আপোনাক এই ৰবট দিবা দিয়া নাই হে মানে টিকটক বেন হোৱাৰ ফলত আপোনাৰ কেনেকুৱা লাগিছে দৰ্শকসকলে সেইটো জানিব বিচাৰিছে আপোনাৰ পৰা মানে টিকটক বেন হোৱা অলপ দুখ লাগিছে হ'লেও মানে কেছটো কি জানা মই এটা নিজা ক্ৰিয়েটিভিটি মোৰ টেলেণ্ট আছে এটা টেলেণ্ট কুটকে ভৰি আছে মই যেতিয়া অনুষ্ঠান পাম যিকোনো প্লেটফৰ্মত মই গ'লে আজি মই পাম গম পাইছে না আপুনি টিকটকত কেনেকুৱা ধৰণৰ টেলেণ্ট আছে আপোনাৰ টিকটকত মোৰ বিশেষকে ডাবল মিনিং বুলি জানে আৰু কথা কোৱা আপোনাৰ এটা বিশেষ নাম আছে মোৰ ডিমাণ্ড আছে এতিয়া আপুনি কেনে ধৰণৰ ডাবল মিনিঙৰ কথা কৈছিল দৰ্শকসকলক জনাওকচোন ডাবল মিনিং মানে এটা একাষাৰ কৈ জনাওক মানে মই এটা কম হা ওপৰত বহি তলত মাৰে ডিষ্টাৰ্ব পালে আমি ৰাস্তাত পালিয়ে মাৰো কি বুজা ডাবল মিনিং কেছটো কিয় হয় এইকাৰণে ডাবল মিনিং হয় মানে চাব হা ভাল কথা একদম ভাল কথা হয় দৰ্শকসকল দাদাই জানিব দিছে আমাৰ এইটো বেয়া কথা নহয় এইটো ভাল কথাই আপোনালোকে নিশ্চয় বেয়া ভাবি লৈছিল হয় ময়ো বেয়া ভাবি লৈছিলো কিন্তু দাদাই জনাইছে যে এইটো সম্পূৰ্ণভাৱে ভাল কথা তো কেনেকুৱা ধৰণৰ ভাল কথা দাদাই আমাক জনাব দৰ্শকসকল ওপৰত বহি মানে কি চাইকেলৰ ওপৰত বহি তলত পেডেল মাৰে আৰু ধৰ বাটত ধৰ কোনোবাই কানি পলি ডিষ্টাৰ্ব পাই না ডিষ্টাৰ্ব পালি বেলটো আঙুলি দি মাৰি মাথন দাদাই ভাল কথা হৈছে সেইটো হয় দাদা আপোনাৰ এই ডাবল মিনিং কথা শুনি মোৰ বহুত ভাল লাগিছে আৰু একাষাৰ কৈ দিব মানে আৰু এটা কৈ দিব নিশ্চয় দৰ্শকেও আপোনাৰ এই এনেকুৱা ডাবল মিনিং আৰু কথা শুনিবৰ কাৰণে মানে আগ্ৰহেৰে বাট চাই আছে মোৰো ভাল লাগিছে আপোনাক একাষাৰ কৈ দিয়ক একাষাৰ মানে তেনেকুৱা আৰু এটা আছে মই মানে মই যেতিয়া কাপোৰ পিন্ধো তাই খুলি দিয়ে আৰু তাই যেতিয়া কাপোৰ খুলে মই পিন্ধি দিওঁ সেই দাদা এনেকুৱা কথা নকওঁ না লাজ মানে মোৰ লাজটো অকণমান বেছি বিকাশ আমি দিছে তেওঁৰ নিচিনাই মোৰ লাজটো বস্তুটো বুজি ল না মানে চাব লাজ চাজ বাদ দিয়া এনেকুৱা কথা নকওঁ নালাগে শুনি ল হা ডাবল মিনিংটো চাব হা মই যেতিয়া কাপোৰ পিন্ধো হেণ্ডেলৰ পৰা খুলি আনি মই পিন্ধো হেণ্ডেলে মানে খুলি দিয়ে আৰু যেতিয়া মই খুলি দিওঁ হেণ্ডেলে পিন্ধে মানে হেণ্ডেল কেতিয়া পৰা স্ত্ৰীলিংগ হৈছে এনেহেন কথা টিকটকাৰত পুৰুষ যেনেকৈ স্ত্ৰীলিংগ হয় হেণ্ডেলো মোৰ থিংকিঙত সেনেকুৱাই টিকটকাৰ মানে গোটেই টিকটকাৰ ইণ্ডিয়াত বন্ধ কৰিছে ভালে হৈছে এই টিকটকাৰ বিলাকে মানে দেশখন নকওঁ বুজি পাইছে কিজানি দাদা এটা কথা আছে মানে আপোনাৰ এইবিলাক যে ডাবল মিনিং কথা এইবিলাক এই কি হাত বুজিছে না টিকটকাৰ এই চলি যোৱাৰ মানে নাই না অভদ্ৰ জ্বালা
চলি যোৱা মানে নে ইমান লম্পট চৰিত্ৰ এটা এহে যদি হাত তাই এতে কৈছোকে ভিকে দিম বুলি কৈছো এইলা চিন দিছো এহেৰ পে নাহিয়ে এহে এতিয়া এই যে আপোনাক এখানে কিন্তু আহো দে আপোনাৰ যে ডাবল মিনিং কথাবিলাক এইবিলাক আমাৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম তেওঁলোকৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে নেকি আপোনাৰ যিবিলাক ইমান অশ্লীল মানে কিছুমান ডাবল মিনিং থকা কথা কয় সেইবিলাকে আমাৰ নৱপ্ৰজন্মক বেয়া দিশত ঢাল খুৱাব যেন মোৰ লাগে আপোনাৰ মন্তব্য কেনেকৈ মানে এটা চাব হা এটা বস্তুৰ ওপৰত বয়া বুলি কেতিয়া নকৰাইছে থাকে এতিয়া বস্তুটো বয়া বুলি জানে তেখেতে এতিয়া মই যি কওঁ সেইটো বয়া বুলি জানে যদি মই তাৰ লগে যদি কি বয়া কৰিব লগা নাই যে বয়া সেইকাৰণে বয়া বুলি ভাবে মোৰ কথাই আছে ডাবল মিনিং হয় না এতিয়া বস্তুটো ধৰ কোনোবাই তোক ডাবল মিনিংটো কোনোবাই বেয়াৰ ফাইলত লিব পাৰে কোনোবাই ভালো কৰি নিব তাত মোৰ কি ঘেণ্টাডাল যায় আপোনাৰ ঘেণ্টা আছে নেকি আপোনাৰ স্বভাৱ চৰিত্ৰ চাইটো ঘেণ্টা থকা নালাগে টিকটকটো বেন হৈ গ'ল তো আপুনি কি কৰিম বুলি ভাবিছে এতিয়া মই কি ইউটিউবৰ হিলাই দিম একদম ইউটিউবত আহিব আপুনিতো কৈছিল টিকটকৰ ইউটিউবৰ মানুহবিলাক ইউটিউবত থকা টিকটকত আহিব দৰকাৰ নাই তো আপুনি টিকটক আৰু ইউটিউবত কিয় আহে আপোনাক মই চানি গল্ডেন এটা ভিডিঅ' দেখাইছিলোঁ টিকটক বেন হৈছে ভাল কথা কাৰণ দেশতকৈ টিকটক ডাঙৰ নহয় কিন্তু তোমালোকে যে কৈ আছা আপোনালোকে মোক ইমান মৰম দিলা ইমান ছাপোৰ্ট কৰিলা এতিয়া ইনষ্টাগ্ৰামৰ আইডিটো দি দিছা কৈছে ইয়াতে ফ'ল' কৰিবা কিয় কৰিব ইমান দিনে কি দিলা তোমালোকে লেবেল চেলেব্ৰিটিৰ লেবেল হে এতিয়া লগা হৈছি পাব্লিকক কি লেবেল তহঁতৰ ইমান দিন ধৈৰ্য ধৰিছিল মাথাত টেমা চুটি আছিল হে আৰু দুটাকতো মই পুৰা মাৰ্কি কৈছিল এটাই কৈছিল আমি বোলে অসমৰ ইউটিউবাৰ পৰা বোলে ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব দিওঁ এই কুকুৰ আমি ভিডিঅ'ত নহয় চেনেলক ছাবস্ক্ৰাইব কৰিব দিওঁ আৰু ঘণ্টা গোবৰ কথা কৈছিল আৰু সি বোলে এতিয়া ইউটিউবত যাব বেটা আমি অল অসমৰ ইউটিউবাৰে তোৰ ঘণ্টা গোবাম আহিবিয়া হা আৰু এটাই কৈছিল নহয় টিকটক বেষ্ট ইউটিউব বেয়া এতিয়া কুকুৰ দৰে ইউটিউবত কিয় যাব লগা আছিল লাজ লগা নাই লিপচিং কৰিবি লিপচিং ইউটিউবত লিপচিং নচলে কাৰণ তাতে কপিৰাইট লাগে এলা খেলা নহয় ইউটিউব কৰা তো দাদা ভিডিঅ'টো চালাক আপুনি এতিয়া আমি ইউটিউবাৰ কেইটাই লগ হৈ আপোনাৰ চেনেলটো পুৰা বেলেগখন পুৰা বাজম তো আপুনি মোৰ ষ্টুডিঅ'ৰ পৰা উঠক আৰু এই গেটখন খোলা আছে ওলাই যাওক উঠক আমাৰ ৰাস্তাই দিয়ে মেখলাই দি বান্ধি মই নকৰোঁ আজি ভিডিঅ'ই নকৰোঁ কাৰণ মোৰ গোটেই মানে মাথা গৰম হৈ আছে ক'তো মই নকৰোঁ হয় দৰ্শকসকল স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান ফাটাফাটি নিউজৰ বিশেষ অনুষ্ঠান চলাজিত ভিডিঅ' ভাল পাওঁ তো শ্ব'টো আমাৰ বিলু চৌধুৰীয়ে চলি আহিছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ টিকটকাৰৰ লগত থাকি মূৰত বিকৃতি হোৱাৰ বাবে তো বাকী শ্ব'টো মোক চলাবলৈ অনুৰোধ জনালে তো দৰ্শকসকল চাই থাকক আমাৰ লগত ফাটাফাটি নিউজ হয় দৰ্শকসকল আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আৰু এজন বিশেষ অতিথি অহা কথা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ খেলা ইঞ্জিনিয়াৰে লেম্বৰগিনি বনাই থকাৰ বাবে আমাৰ অনুষ্ঠানত আহিব নোৱাৰিলে তো তেখেতৰ ঘৰলৈ যাম আৰু তেখেতৰ মতামত ল'বলৈ আমি চেষ্টা কৰিম তো আমাৰ সাংবাদিক কি নাম আছিলে ইয়াৰ নাম কি সাংবাদিক চুম্পু চৌধুৰী তইয়ে মই আছো তাই কেমেৰামেন মেকটো লৈ গৰম ভাই গৰম মানে কেনেকে যে ভিডিঅ' ক'ত চট পিন্ধি থাকে একদম দে কেমেৰামেন ৰেডি কৰ ৰেডি দাদা হয় দৰ্শকসকল ইতিমধ্যে আমি উপস্থিত হৈছোঁ আমাৰ ইঞ্জিনিয়াৰ দা আমাৰ জেছ বিদাৰ ঘৰত আৰু তেওঁ জেছ বিদাৰ আমি গাড়ী চাম আৰু আজি আমি বহুত কিবা কাৰণে জেছ বিদাৰ লগত কথা বতৰা আলোচনা কৰিম তো বলকচোন আহক জেছ বিদাৰ লগত অলপ সমূহ বক্তব্য এই বেগে কেমেৰামেন এই জেছ বিদাৰ মাত্ৰ অঁ মইয়ে চুলিখিনি এনে বঢ়িয়া হৈ আছে ইটা চিনি হৈছেনে এই চুল এনেকৈ মোৰ এটি ষ্টাইল না হয় কেমেৰা ওচৰখা আগে দিয়া ক'ত বাৰী মাজত দিগলা এই নহয় মোৰ গাড়ী বানো এতিয়া মোৰ প্লেচ হয় গাড়ী মানে আপোনাৰ কিবা নতুন গাড়ী বনাইছিল অঁ এইখান কি চাইকেল কথা ভালকে কবি এইখান মোৰ বহুত ডাঙৰ ইনভেনশ্যন হয় এনেকুৱা কোনেও বনায় এনে হয় দৰ্শকসকল ইতিমধ্যে আমাৰ চাওক চাইকেল তেলেদি তেল ভৰে চলাব দেখছে নেকি নাই মোৰ তেলে দিও চলাব পারবো পানী দিয়ে চলাব পারবো তেলে দি চলালে অলপ স্পীডটো বেছি আৰু এই যে পানী দি চলাব পানীটো এই জাতা পানী হ'লে নহ'ব বৰষুণৰ যিটো পানী এচিড বুলি কয় এচিড বৰষুণৰ সেইটো চেকি ভৰাব লাগিব আৰু যদি আপুনি তেল বা পানী নভৰয় তেতিয়া আপুনি পেডেল মাৰিও চলাব কিন্তু স্পীডটো কম পাব হয় দৰ্শকসকল ইতিমধ্যে আমাৰ জেছ বিদায় এটা ডাঙৰ গুৰুত্বপূৰ্ণ মন্তব্য অকাত চাই কথা ভাবি টাচ কৰছ অলপ বেছি কষ্ট নেকি বেছি নহয় টাচ নকৰবি অকাত চাই কথা কবি তই যি অকাত তাতে ৰাখবি আই এম ইঞ্জিনিয়াৰ ব্ৰ দেখলা দে কেমেৰামেন
দৰ্শকসকল আমি এতিয়া জেছবিদাৰৰ মনৰ মন্তব্য অলপ জানিব বিচাৰিম তো জেছবিদা কি ক'ব আপুনি গাড়ীখনৰ বিষয়ে আপোনাৰ নতুন প্ৰজেক্টৰ বিষয়ে কি ক'ব ইতিমধ্যে ক'লোৱে সেইখিনিয়ে কথা মেইন আৰু মোৰ যিখন মোৰ ঘৰৰ স্কুটি সেইখনৰ এতিয়া মেচিনটো মানে মটৰটো লগোৱা আছে বা চচাকাত আৰু অলপ বাকী কাম বাকী আছে অট'মেটিক নহয় তেল ভৰাব পাৰিব তেল ভৰাও চলাব পাৰিব পানী ভৰাও আৰু সেইটো মানে স্পীডটো অলপ বেছি আৰু আপুনি এই গিয়াৰ দিয়া চাইকেল টাইপৰ হ'ব কিন্তু এতিয়া মোৰ তেল পানী দুয়োটা ভৰাব চলাব পাৰিব আৰু মানে বাইক টাইপৰে হ'ব আৰু আপুনি পেডেল মাৰি চলাব পাৰিব জেছবিদা মানে আমাৰ আজিৰ আমাৰ শ্ব'টোৰ বিশেষ টপিক হৈছিল যে টিকটক বেন হোৱাৰ মানে টিকটকৰ প্ৰভাৱ কি হয় তো আপোনাৰ পৰা সেয়ে মতামত ল'বলৈ আহিছিল আমাৰ দৰ্শকসকলে অপেক্ষা কৰিছে আপোনাৰ হয় এতিয়া মতামত মোক ইনষ্টাটো বহুত মোৰতো ইতিমধ্যে আপোনালোকে গম পাইছে নিশ্চয় মোৰ ইনষ্টাত ফলোৱাৰ্ছ বাঢ়িছে আৰু টিকটক যেতিয়া বেণ্ড হৈছে তেতিয়াৰ পৰা মোৰ ইনষ্টাত বেছি ফলোৱাৰ্ছ বাঢ়িছে আৰু মোৰ এতিয়া বেয়া লাগিছে টিকটক বহুতে সুধি আছে মোৰ টিকটক বন্ধ হোৱাৰ কাৰণে মোৰ কেনেকুৱা লাগিছে টিকটক মোৰ হয় বেয়া লাগিছে কাৰণ 2 মিলিয়ন ফলোৱাৰ আছিল বহুত এইটো মোৰ মানে ষ্ট্ৰাগল কৰিতো আনিছোঁ কিন্তু সেইটো বহুতে মোক ছাপোৰ্ট কৰাৰ কাৰণে আহিছে তো মোৰ 2 মিলিয়ন ফলোৱাৰ্ছ এনে গৈছে কিন্তু মোৰ সেইটো বেয়া লাগিছে কিন্তু মোৰ এটা ইউটিউব চেনেল আছে মোৰ গাড়ী বনাওঁ বা ব্লগিং দিওঁ বহুত কিবা কিবি দিওঁ তো সেইটো চেনেল এতিয়া গ্ৰ' কৰিম আৰু বহুত নতুন নতুন এপছ আহি আছে আমাৰ হেৰিয়ত প্লে ষ্ট'ৰৰ পৰা বা হেৰিয়ত বহুত সেই আহি আছে তো সেইবিলাক চেনেল ফিল্ডত নামিম বা মোৰ ফিল্ডখন অলপ হয় দৰ্শকসকল ইতিমধ্যে জেছবিদাৰ মন্তব্য শুনিলে আপোনালোকে যে তেওঁ এইখন ফিল্ডত নহ'লে বেলেগ ফিল্ডত তেওঁক নিশ্চয় দৰ্শকসকলে ছাপোৰ্ট কৰিব বুলি তেওঁ আশাবাদী ইতিমধ্যে আপোনালোকে জেছবিদাৰ মন্তব্য শুনিলে যে তেওঁ টিকটকত সেই নহ'লেও তেওঁ বেলেগ ফিল্ডত যাব বহুত তেনেকুৱা বেলেগ এপছত যাব তো আজিলৈ ইমানে তেওঁ আমাৰ জেছবিদাৰ মন্তব্য সকলো দৰ্শকে জানিলে তো আজিলৈ ইমানে কেমেৰা মোৰ মানে অলপ আপোনালোকেও সহযোগ কৰিব মোক আৰু মোৰ মানে অলপ ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ হয় তেখেতক এনেকৈ আগন্তুক দিনত ছাপোৰ্ট কৰি যাব তো আজিলৈ ইমানে কেমেৰা পাৰ্চন পেটলাৰ সৈতে মই চুম্পু চৌধুৰী নিউজ 18 কি আছিলে আমাৰ চেনেলটো আপোনালোকৰ চেনেল কি আছিলে ফাটাফাটি নিউজ ফাটাফাটি নিউজ